লাভ জেহাদক উচতনি দি এজনী হিন্দু ছোৱালীৰ চৰিত্ৰক বেয়াকৈ উপস্থাপন কৰিব বিচৰা ধাৰাবাহিক বেগম জানৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদ। সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱাশিষ ভৰদ্বাজ আৰু সম্পাদক শ্ৰী নয়নমণি শৰ্মাই উক্ত ধাৰাবাহিকখন বন্ধ নকৰিলে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ। প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মাধুৰ্য পাঠকৰ। সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ তৰফৰ পৰা স্পষ্টভাৱে এটা কথা জনাওঁ যে বেগম জান বুলি ৰেঙনি চেনেলত যিখন ধাৰাবাহিক দিব খুজিছে সেই ধাৰাবাহিকখন হিন্দু তথা সনাতন ধৰ্মৰ দেৱ গণেশৰ প্ৰতিমূৰ্তি দলি মাৰি দিয়া দেখা গৈছে আৰু এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ ছোৱালী মুছলমান সম্প্ৰদায়ৰ লগত বিবাহ হ'বলৈ গৈ যি তেওঁলোকে দেখুৱাবলৈ গৈছে সেয়া সমাজৰ বাবে ভৱিষ্যতে ভয়ংকৰ হ'ব বুলি আমাৰ অনুভৱ হয়। সেয়ে আমি বেগম জান ধাৰাবাহিকখন বন্ধ হোৱাটো দাবী জনাইছোঁ আৰু এই দাবী যদি মানি নলয় প্ৰয়োজন সাপেক্ষে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে এটা কথা কৈছোঁ, যিসকলে ব্ৰাহ্মণ তথা সনাতন ধৰ্মক অৱজ্ঞা কৰে আৰু অপমান কৰিবলৈ যত্ন কৰে, বিভিন্ন আজিকালি ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ এই ধৰণৰ কাৰ্যসূচী বহুতে গ্ৰহণ কৰিছে। এইবিলাকৰ পৰা আঁতৰি থাকক, কাৰণ আজিলৈকে আমি যিমান পাৰোঁ ধৈৰ্য সহকাৰে আপোনালোকক এই কথাবিলাক কৈ আছোঁ, কিন্তু কালক্ৰমত আমি প্ৰত্যাক্ৰমণ কৰিবলৈ নহ'লে বাধ্য হ'ম। লগতে এটা কথা কওঁ, আমি আজিলৈকে কোনো ধৰ্মক অপমান কৰা নাই, সেয়ে আমাৰ ধৰ্মক অপমান কৰাটো আমি মানি নলওঁ। ধন্যবাদ। সাম্প্ৰতিক পৰিস্থিতিত মুছলমান আৰু হিন্দু ধৰ্মৰ মাজত একতা বিঘ্নিত কৰিবৰ বাবে এচাম অসাধু চক্ৰই ষড়যন্ত্ৰ কৰি থকাৰ সমান্তৰালভাৱে বিশ্বব্যাপী কৰোনা মহামাৰীৰ সংকটৰ এই জটিল ক্ষণতে যোৱা 6 জুলাই তাৰিখে অসমৰ মনোৰঞ্জনধৰ্মী অসমীয়া চেনেল ৰেঙনিত সম্প্ৰচাৰিত হোৱা বেগম জান নামৰ ধাৰাবাহিকখনে সমাজলৈ এক বিষবাষ্প বিয়পোৱাৰ লগতে ভুল পথে পৰিচালিত কৰিব বিচাৰিছে। এই দাবী সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ। ধাৰাবাহিকখন সম্প্ৰচাৰ হোৱাৰ পিছতে পৰিষদৰ প্ৰত্যেকখন জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সম্প্ৰচাৰ বন্ধ কৰিবলৈ অনুৰোধ জনাইছে আৰু ইয়াৰ অন্যথা তেওঁলোকে আইনী ব্যৱস্থা ল'ম বুলি সকীয়াই দিছে।